নমস্কাৰ বন্ধু বান্ধৱীসকল, ফ্ৰী এডুকেশ্যন চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে সকলোৱে অৱগত যে সমগ্ৰ বিশ্বত মহামাৰী কৰোনা আতংক, আৰু এতিয়া আমি সকলোৱে ঘৰতে সোমাই আছোঁ আৰু ঘৰতেই আবদ্ধ হৈ থাকিবলগীয়া হৈছে, কিয়নো এই কৰোনা ভাইৰাছে কাক কেতিয়া কেনেকৈ আক্ৰমণ কৰে কোনো নাজানিব, যিহেতু এইটো এটা সংক্ৰমিত খুচুৰা বেমাৰ হয়। গতিকে আশা কৰোঁ তোমালোকেও নিজৰ ঘৰৰ ভিতৰতে আবদ্ধ ৰাখি ঘৰৰ ভিতৰতে নিজৰ কিছুমান যাৱতীয় কামখিনি কৰি ল'বা। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলকো কৈছোঁ যে তোমালোকেও নিজৰ পঢ়াৰ প্ৰতি অলপ লক্ষ্য ৰাখিবা, যিহেতু এতিয়া তোমালোকৰ হয়তো স্কুলতো তোমালোকৰ ছাৰ বাইদেউসকলে হোৱাটছআপ গ্ৰুপত তেওঁলোকৰ তোমালোকৰ প্ৰয়োজনীয় কিছুমান শিক্ষাৰ যিখিনি প্ৰয়োজনীয় ভিডিঅ' আছে বা ক্লাছ আছে, সেই ক্লাছখিনি ভিডিঅ' আকাৰে হয়তো দিছে, নতুবা হোৱাটছআপ গ্ৰুপটোত শ্বেয়াৰ কৰিছে। আৰু লগতে চৰকাৰেও অসম চৰকাৰেও অনলাইন ভিডিঅ' শিকাব পৰা অনলাইন কোচিং অনলাইন ভিডিঅ' বনাই মেলি তোমালোকক দিছে। গতিকে তাতো তোমালোকে চাব পাৰা। মুঠতে সমগ্ৰ দিনটো বুলি নহয়, যেতিয়ালৈকে লকডাউন চৰকাৰে উঠাই নলয় তেতিয়ালৈকে তোমালোকে ঘৰতে নিজকে আবদ্ধ কৰি ৰাখা। আৰু সকলোকে আশা কৰোঁ এইটোৱেই যে সকলোৱে সুস্থ সবল হৈ থাকা আৰু নিজকে সাৱধানে বচাই ৰাখা। নিজক বচোৱা তোমালোকে সমগ্ৰ পৰিয়াল, সমগ্ৰ সমাজ আৰু সমগ্ৰ জিলা তেনেকৈ আগবাঢ়ি যাব। গতিকে সকলোকে ৰক্ষা কৰা এইটো এটা আমাৰ সহজ উপায়, যিটো ঘৰত গৈ গৈ তোমালোকে এখন যুদ্ধ কৰা। তো বেছি কথা নকৈ মই আজি আৰম্ভ কৰোঁ আমাৰ ক্লাছটো। তো বন্ধুসকল, মোৰ আগৰ কিছুমান ভিডিঅ'ত মই তোমালোকক বহুপদ পাঠটোৰ 3টা অধ্যায় মই শিকাই দিছিলোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেতিয়া তলত ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ, তাত গৈ তোমালোকে মোৰ ভিডিঅ'সমূহ চাব পাৰা। আৰু লগতে বিশেষকৈ আজি মই বহুপদ পাঠটোৰ কিছুমান ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন মই তোমালোকক দিম আৰু সমাধান কৰি দেখাম কেনেকৈ কৰিব লাগে। আৰু তোমালোকে যদি এতিয়া মোৰ ভিডিঅ'টো যিসকলে চাই আছা, যিসকল মোৰ ছাত্ৰ ছাত্ৰীসকলে চাই আছা, সেই ছাত্ৰ ছাত্ৰীসকলে বা ভাইটি ভণ্টিসকলে চাই আছা, তো সকলো কাৰণেতো মই শিক্ষক নহ'বও পাৰোঁ। তথাপিও যিখন বিদ্যালয়ত পঢ়িছোঁ তেওঁলোকে হয়তো মোক চিনি হ'ব পাৰে, হয়তো তোমালোকে যিসকলে চাই আছা হয়তো মোক ভিডিঅ'ত দেখিছা। তথাপিও যদি তোমালোকে এতিয়া ঘৰত আছা, যিহেতু ঘৰতে থাকিবা, তো তোমালোকে নিজৰ বহী কাগজ উলিয়াই লোৱা আৰু মই যিখিনি কৰাই যাম তোমালোকে লগে লগে প্ৰেক্টিচ কৰা। আৰু যদি কিবা বুজি নোপোৱা থাকে বন্ধুসকল, তেতিয়াহ'লে তোমালোকে তলৰ ডেছক্ৰিপশ্যন কমেণ্ট বক্সত তোমালোকে মোক কমেণ্ট কৰি নিশ্চয় জনাবা। তেতিয়াহ'লে আৰম্ভ কৰোঁ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো বন্ধুসকল। ইয়াত দিছে যে x - 1 - x স্কোৱাৰে 3x² - x³ - 3x + 5ক হৰণ কৰা আৰু বিভাজন কলন বিধিটো সত্যাপন কৰা। তো বন্ধুসকল এতিয়া তোমালোকে বৰ্ডত ফ'কাছ কৰা। মই যিহেতু অকণমান চাই থৈ দিছোঁ, নহ'লে দেখি নাপাবা। তো ইয়াত কুৱেশ্যন দিছে, এটা ৰাশি দিছে ইয়াতে x - 1 - x²। x - 1 - x² এটা ৰাশি দিছে আৰু এইটোৱে ৰাশিয়ে হৰণ কৰিব লাগে 3x² - x³ 3x² - x³ - 3x + 5 -3x + 5। অ'কে, চ' এই ৰাশিটোক হৰণ কৰিব লাগে আৰু হৰণ কৰি যিটো পাবা তাৰ বিভাজন কলম বিধিটো সত্যাপন কৰিব আছে। তাৰমানে তোমালোকে যিটো হৰণ কৰি ভাগফল পাবা, সেই ভাগফলটো দি তোমালোকে আকৌ কৰি দেখাব লাগিব যে মই ঠিকেই কৰিছোঁ আৰু এইটো আনচাৰ উলিয়াই দিব লাগিব। তো কেনেকৈ কৰিম, তো মই সজাই লৈছোঁ ফাৰ্ষ্ট, কিয়নো বন্ধুসকল আমি জানো যে সদায় প্ৰথম ডাঙৰ ঘাতটো থাকে, ডাঙৰ ঘাত থকা চলকটো থাকিব। তো মই লিখি লৈছোঁ x²। x² আগত বন্ধুসকল মাইনাছ আছে, তো মাইনাছটো আগত লৈ আনিছোঁ, এইটো সজাইছোঁ মই। তাৰপাছত নেক্সট আহি যাব ইয়াতকৈ কম চলক, ইয়াতকৈ কম ঘাত থকা চলক। অ'কে, চ' ইয়াত আছিলে x আগত কি চিন আছে +x আৰু -1, এইটো সজাই ল'লোঁ বন্ধুসকল। যিহেতু তাৰপিছত নেক্সট কি কৰিম বন্ধুসকল, এইটো এনেকৈও ৰাখিব পাৰা বা কিছুমানে মাইনাছটো এই আগৰ মাইনাছটো, যিহেতু প্ৰথমতে মাইনাছ এটা আৰম্ভ হৈছে, গতিকে প্ৰথম মাইনাছটো আঁতৰাবৰ কাৰণে তোমালোকে মাইনাছেদি পূৰণ কৰি দিব পাৰা, সেইটো তোমালোকৰ ইচ্ছা। তো মই এনেকৈ কৰিম 3x², এইটো সজাব লাগিব বন্ধুসকল। আটাইতকৈ ডাঙৰ ঘাত দেখিছেনে x³, তো x³ দিলোঁ, ইয়াৰ আগত মাইনাছ আছিলে x³ আগত, তো দিলোঁ। তাৰপাছত আহি গ'ল +3x²। নেক্সট আটাইতকৈ ডাঙৰ ঘাত থকা চলক কি, এইটো হৈছিলে প্ৰথম, তাৰপিছত ছেকেণ্ড কোনটো হ'ব 2, ডাঙৰ ঘাত 2, এই গোটেই সমীকৰণটো ডাঙৰ ঘাত 2, গতিকে মই এইটোক ল'লোঁ। নেক্সট x ঘাত 1, গতিকে -3x আহি যাব। নেক্সট কি হ'ব +5 হৈ যাব বন্ধুসকল।
তো এতিয়া কি কৰিব লাগে এটোক আমি হৰণ কৰিব লাগে তো বন্ধুসকল তোমালোকে চাবা ইয়াতে ফাৰ্স্ট টাৰ্ম চাবা মানে প্ৰথম পদ আৰু প্ৰথম পদটো সদায় মিলাবা বাহিৰত হৰণ কৰা প্ৰথম পদটো আৰু ভিতৰত হৰণ কৰা প্ৰথম পদটো সদায় মিলাবা তো ইয়াতে চাবা ইয়াত আছে মাইনাস ইয়াত আছে মাইনাস মই সহজ প্ৰক্ৰিয়াৰে বুজাই দিম ইয়াত আছে মাইনাস ইয়াত আছে মাইনাস তো আমাক তিতালে আমাৰ বৰাবৰ হৈ আছে মানে সমান হৈ আছে আমি একো কৰিব নালাগে নেক্সট ওয়া x ৰ ঘাত দুটা x ৰ ঘাত তিনিটা তো আৰু এটা x নিশ্চয় লাগিব তেতিয়াহে তিনিটা হ'ব তো মই এটা x দি দিলো তো কি হৈ যাব বন্ধুসকল এটো মাইনাস x কিউব হৈ যাব ওকে যেহেতু মাইনাস x স্কয়াৰে x ক পূৰণ কৰি আমি এটো পালো ঠিক তেনেকৈ x টোৰ লগত এটো পূৰণ কৰিব লাগিব এই x টোৰ লগত এটো পূৰণ কৰিব লাগিব ওকে সো x ৰ লগত x পূৰণ কৰিম মই কিমান হ'ব বন্ধুসকল x স্কয়াৰ হ'ব নিশ্চয় তোমালোকে জানা তো x আৰু x পূৰণ কৰি x স্কয়াৰ পাম ক'ত আছে x স্কয়াৰ ইয়াত আছে ইয়াত তলত বহাবা x স্কয়াৰ ইয়াত পুনে পুনে বহাবা ঠিক আছে তো ইয়াৰ পাছত ইয়াৰ আগত চিন এটা দিব লাগিব কোনটো কৈছিলা x আৰু এফালে x কৈছিলা x ৰ আগত প্লাস ইয়াৰ x ৰ আগত প্লাস প্লাসে কি হ'ব প্লাস হ'ব নেক্সট ওয়ান x আৰু 1 পূৰণ কৰা x আৰু 1 পূৰণ কৰিলে বন্ধুসকল হ'ব x তাৰ পাছত x ৰ আগত প্লাস 1 ৰ আগত মাইনাস সো প্লাসে মাইনাসে মাইনাস আমাৰ ফাৰ্স্ট স্টেপটো আমাৰ কমপ্লিট হৈছে তো হদায় আমি জানো যে মাইনাস থাকিলে আমি প্লাস দি লব লাগিব প্লাস থাকিলে তলত মাইনাস দিব চিনটো পুনত দিবা কিছুমানে কি কৰে এই মাইনাসটো যত বহাই দিয়ে তো যিকিটা চিন আছে চিনৰ তলত পৰাপক্ষ চেষ্টা কৰিব মোৰ অকণমান বেকা হৈছে পৰাপক্ষ চেষ্টা কৰিব চিনৰ তলত চিন বহাবলৈ তো ইয়াত মাইনাস আছে তো মই প্লাস দিম তো মাইনাস x কিউব প্লাস x কিউব কেনসেল যাব প্ৰথম হৰণ অংক যেটো মই কাৰণে অলপ লাহে লাহে কৰি আছো তাৰ পাছত প্লাস 3x স্কয়াৰ মাইনাস x স্কয়াৰ ডাঙৰ কোনটো বন্ধ কৰ 3 টো আগত প্লাস আছে তো প্লাস হ'ব আগত প্লাস চিহ্ন বহালো হয় বাৰু তাৰ পাছত প্লাসে মাইনাসে কি হয় মাইনাস প্লাসে মাইনাসে মাইনাস কৰিম তো 3x স্কয়াৰ পৰা x স্কয়াৰ মাইনাস কৰিলে কিমান হ'ব মানে 3 পৰা এটো লগত একো নাই মানে 1 এটা আছে তো 1 মাইনাস কৰিলে কিমান হ'ব 2x স্কয়াৰ ওকে তাৰ পাছত আকৌ minus 3x plus x ডাঙৰ কোনটো 3 টো আগত মাইনাস আছে তো মাইনাস দিম মাইনাসে প্লাসে মাইনাস কৰিম তো 3x পৰা x মাইনাস কৰিলে বন্ধুসকল হ'ব 2x আৰু প্লাস 5 টো এনেকৈ থাকি গল গতিকে আমি নমাই আনিলো ঠিক আছে তো ইয়াৰ পাছত আকৌ কি কৰিম এগেইন প্ৰথম পদ বিচাৰিবা হদায় ঠিক আছে প্ৰথম পদ বিচাৰিবা ইয়াতে মাইনাস আছে নেকি বন্ধুসকল নাই তো ইয়াত লাগিব মাইনাস এটা ইয়াত 2 আছে নেকি বন্ধুসকল নাই তো 2 এটা লাগিব ইয়াত x ঘাত 2টা ইয়াত x ঘাত 2টা তো তাৰ মানে x নালাগে বন্ধুসকল তো কি কৰিম কি হৈ যাব 2x স্কয়াৰ হৈ যাব যদি তোমালোকে প্ৰথম পদ মিলাই লোৱা তেতিয়া হলে ইয়াত যেটো পাতিবা ইয়াত প্ৰথম তলত পাতোতে তোমালোকে বেছি চিন্তা কৰিবলৈ প্ৰয়োজন নাই তো ইয়াতে 2x স্কয়াৰ হৈ গল নেক্সট আকৌ এই 2 টোৱে এটো লগত পূৰণ কৰিলো তো এটো পালো এই 2 টোৱে x ক পূৰণ কৰিম বন্ধুসকল এতিয়া কিমান হ'ব 2x হৈ যাব মাইনাসে প্লাসে মাইনাস হ'ব 2 এ 1 ক পূৰণ কৰিম তো 2 হ'ব মাইনাসে প্লাস হৈ যাব আকৌ প্লাস আছে তো মাইনাস দিম মাইনাস আছে থাকিলে প্লাস দিম প্লাস থাকিলে মাইনাস দিম সো প্লাস 2x স্কয়াৰ মাইনাস 2x স্কয়াৰ কেনসেল যাব বন্ধুসকল তো কি থাকিব ইয়াতে মাইনাস 2x প্লাস 2x ও কেনসেল যাব তো থাকি যাব কি ডাঙৰটো 5 ডাঙৰটো 5 সৰুটো 2 গতিকে 5 ৰ আগত প্লাস চিন থাকিলে তো প্লাস চিন দিম প্লাসে মাইনাসে মাইনাস কৰিম তো 5 ৰ পৰা 2 গলে মাইনাস কৰিলে মানে বিয়োগ কৰিলে কিমান হ'ব 3 প্ৰথমটো আগত প্লাস নেদেখালো হয় সো এটো থাকিলে ভাগে হেইটো হল ভাগফল এটো হল ভাজ্য এটো হল ভাজক এতিয়া কথাটো হল কি মই যে এটো পূৰণ কৰি ভাগহেক যে এটো পালো এটো শুদ্ধ হৈছে নে নাই হোৱা এটা চেক কৰিব লাগে প্ৰথম আমাক কি কৈছিলে বন্ধুসকল এই বহুপদ ৰাশিটো প্ৰথম কি কৰিব দিছিলে হৰণ কৰিব দিছিলে তো হৰণ কৰিলো তো আমি এটো পালো এতিয়া আমি প্ৰমাণ কৰিব লাগে যে আমি পূৰণ কৰা সংখ্যা কেইটা মানে যেটো আমি পাইছো আমাৰ ৰিজাল্ট বা আনসাৰ যেটো পাইছো এটো শুদ্ধ নে অশুদ্ধ আমি এটা আমাৰ এটা ফৰ্মুলা আছে বন্ধু তোমালোকে যদি জানা ভাজক ইকুৱেল ভাজ্য পূৰণ এটো মনত থবা আৰু আশা কৰো সকলোৱে জানেই চাগে ভাগে ঠিক আছে ভাজক পূৰণ ভাজ্য পূৰণ ভাগফল প্লাস ভাগে ভাজ্য কিমান আছিল মাইনাস x স্কয়াৰ প্লাস x
মাইনাছ 1 ভাগফল আছিলে x minus 2 যেহেতু এবোৰ মিক্স হ'ব গতিকে সেইকাৰণে মই ব্ৰেকেটৰ ভিতৰত ৰাখি থৈছো বেছি কনফিউজ নহবা প্লাছ ভাগ আছিলে 3 তো ইয়াৰ পিছত মই কি কৰিম সদায় এই x টো এদি গুটেকিটা পূৰণ কৰিম এই দুইটো দি গুটেকিটা পূৰণ কৰিম x টো এদি x স্কয়াৰ পূৰণ কৰিম তো x কিউব হৈ যাব x এ x স্কয়াৰ পূৰণ কৰি x কিউব হৈ যাব মাইনাস এ প্লাস এ মাইনাস মই কৈছিলো এটা কথা যে জি কেটা পদে তোমালোক মানে জি কেটা পদ তোমালোকে পূৰণ কৰিবা সেই পদ কেটা আগত থকা চিন কেটা কই লবা যেনেকৈ x আৰু x স্কয়াৰ পূৰণ কৰিছিলো ন আমি তো x আগত প্লাস আছে x আগত মাইনাস আছে তো প্লাস এ মাইনাস কি হ'ব বন্ধু মাইনাস তো দিলো মাইনাস তাৰ পাছত আকৌ x এ দি x ক পূৰণ কৰিম কিমান হ'ব x স্কয়াৰ হ'ব চিন কি হ'ব কোন কিটা কৈছা x আৰু x কৈছা গতিকে x আগত প্লাস তো কি হ'ব প্লাস এ প্লাস হ'ব নেক্সট আকৌ 2a সরি x এ আকৌ 1 ক পূৰণ কৰিব লাগিব x আৰু 1 পূৰণ কৰিলে সদায় x হয় তো ইয়াৰ আছে মাইনাস ইয়াৰ আছে প্লাস তো মাইনাস এ প্লাস এ মাইনাস ইয়াৰ কাম শেষ তাৰ পিছত আকৌ 2 এ পূৰণ কৰিব লাগিব বন্ধু 2 এ x স্কয়াৰ পূৰণ কৰিলো তো 2x স্কয়াৰ পাই গলো এতিয়া কথা হল কি 2x স্কয়াৰ পাই গলো ঠিক আছে মাইনাসে কি হ'ব প্লাস হ'ব কাৰণ 2 আৰু x স্কয়াৰ তোমালোকে পূৰণ কৰিছিলা তো দুইটা আগত কি চিন আছে এটা আগত মাইনাস ইটো আগত মাইনাস তো মাইনাসে প্লাস হ'ব তো x আকৌ 2 এ x ক পূৰণ কৰিম 2x হৈ যাব 2 টো আগত মাইনাস x আগত প্লাস তো মাইনাসে প্লাসে মাইনাস ঠিক তেনেকে 2 টোৱে 1 ক পূৰণ কৰিম 2 হৈ যাব 2 টো আগত মাইনাস 1 টো আগত মাইনাস তো কি হৈ যাব প্লাস তো প্লাস 3 x কিউব আছে নেকি আৰু তেনেকুৱা মানে ঘাত 3 থকা আছে নেকি নাই তো পাতিলো x স্কয়াৰ আছে নেকি ঘাত মানে যা ঘাত 2 এটো আছে ইয়া ঘাত 2 ন 2x স্কয়াৰ এটো ঘাত 2 এটো সমান আছে গতিকে ডাঙৰ কোনটো 2 দুইটো আগত কি চিন আছে প্লাস আমি সদায় ডাঙৰটো আগত যি চিন থাকে এটো দি লম যোগ কৰোতে তাৰ পাছত আমি চিন চাম যোগে যোগ হয় মানে প্লাস হয় আমি 2x স্কয়াৰ আৰু x স্কয়াৰ কৰিলে আমি পাই যাম 3x স্কয়াৰ x আছে নেকি x মানে যাৰ ঘাত x মানে কি তাৰ ঘাত 1 এটা আছে না তো x ৰ ঘাত 1 আৰু এনেকুৱা এক ঘাত থকা এক ঘাত থকা আছে নেকি আছে ডাঙৰ 2 ডাঙৰ নে x ডাঙৰ 2 ডাঙৰ গতিকে কি চিন আছে মাইনাস তো মাইনাস দি লম মাইনাসে প্লাস কৰিম তাৰ মানে 2x আৰু x এ প্লাস কৰিম মাইনাস নকৰিবা প্লাস 2 3 5 ডাঙৰটো প্লাস আছে আৰু প্লাস দিলো প্লাসে মানে প্লাস কৰিলো এতিয়া তোমালোকে মিলাইছা ভাজক ওলাইছে নাই মাইনাস x কিউব এটো আমি হজাছিলো ন মাইনাস x কিউব ওলাইছে প্লাস 3x স্কয়াৰ ওলাইছে মাইনাস 3x ওলাইছে প্লাস 5 ওলাইছে তাৰ মানে কি আমি যে হৰণ কৰিলো হৰণ কৰি যে ভাগফল পালো আৰু লগত যে ভাগ এক পালো এই কিটো যে শুদ্ধ এটোটা প্ৰমাণিত তো আমি কি লিখিম বন্ধুসকল প্ৰমাণিত হ'ল লিখিম এনেকুৱা অংক হ'ব তোমালোকৰ মেট্ৰিকত তোমালোকৰ 3 নম্বৰ দি প্ৰমাণিত এতিয়া আহিছো বন্ধুসকল কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো দিছে x স্কয়াৰ প্লাস 7x প্লাস 10 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা তো বন্ধুসকল মই বোৰ্ডত আনসাৰ কৰি থোৱা আছে ইয়াতে x স্কয়াৰ প্লাস 7x প্লাস 10 এটো বহুপদ ৰাখি কি কৰিব লাগে শূন্য উলিয়াব লাগে মানে কি ইয়াৰ x ৰ মানবোৰ উলিয়াব লাগে কিন্তু কেনেকৈ আমি জানো এটো দ্বিঘাত বহুপদ তো আৰু এটা কথা কৈ দিছো দ্বিঘাত বহুপদৰ গঠন হৈছে এটো তাৰ মানে কি মসি দেখাইছো ax স্কয়াৰ প্লাস bx প্লাস c সদায় দ্বিঘাত বহুপদৰ এটো গঠন হয় ঠিক আছে তো এটো গঠনৰ পৰা আমি কি কৰিব লাগে x সমান উলিয়াব লাগে তো এটা কথা জানিছো যে দ্বিঘাত সমীকৰণ সমাধান কৰিব পৰা প্ৰথম উপায়টো হৈছে উৎপাদক বিশ্লেষণ ঠিক আছে নামটো তো কৰিলো উৎপাদক বিশ্লেষণ কিন্তু কৰিবা কেনেকৈ তো মই শিকাই দিছো ইয়াতে 1x স্কয়াৰ প্লাস 7x প্লাস 10 সদায় কি কৰিবা ডাঙৰ ঘাত থকা চলকটোৰ লগত ভালকৈ শুনিবা ডাঙৰ ঘাত থকা চলক এটো ইয়াৰ লগত কি পূৰণ আছে একটো ললো তাৰ পাছত চলক নথকা সংখ্যা লবা কি আছে চলক নথকা 10 এটো চলক আছে কাৰণ x আছে ইয়াত x y z a b c একোৱে নাই গতিকে 10 টো লবা তাৰ মানে কি ডাঙৰ ঘাত থকা চলকটোৰ লগত যেটো সংখ্যা পূৰণ আছে হেতু লবা মানে সহগটো আৰু চলক নথকা সংখ্যাটো পূৰণ কৰিবা কিমান পাবা পূৰণ কৰিলে পাবা 10 ঠিক আছে 10 পালা এই 10 টো উৎপাদক আৰু কি আছে 2.5 ঠিক আছে এতিয়া যি কেটা উৎপাদক পালা এই কেটা উৎপাদকৰ পৰা আমি সমাধান কৰিম চাবা প্ৰথম কি কৰিবা 1 আৰু 10 যোগ কৰিবা কিমান হল 11 কিমান আছে মাজত যেহেতু এই সংখ্যাটো আমি ললো 10 টো
আমি এই এটো নাই লোৱা 1 আৰু 10 যোগ কৰিলে কিমান হয় 11 কিমান আছে 7 নহব 1 পৰা 10 বিয়োগ কৰিব নোৱাৰো কিন্তু 10 পৰা 1 বিয়োগ কৰিছ যোগ কৰিলা নোলালে তো এবাৰ বিয়োগ কৰা 10 পৰা 1 কিমান ওলাব 9 আছে নেকি 9 নাই নহব ঠিক তেনেকে এজোৱা তাৰমানে আমাৰ নহব নেক্সট 2.5 এটো যেটো আছে 2 লগত 5 যোগ কৰিছো কিমান লব 7 আছে না 7 তো আমি কি কৰিলো 1x² যেনেকৈ আছে তেনেকৈ পাতিলো প্লাস থকা প্লাস পাতিলো 7 টো কেনেকৈ কৰিম 2 + 5 7 পিছত x আছে তো x দিলো ব্ৰেকেটৰ ভিতৰত দি থাছো যেটো 2 + 5 কৰিলে আমি 7 পাম আমি বহলাই দিছো বস্তুটো সংখ্যাটো প্লাস 10 = 0 নেক্সট কি কৰিছো 1x² প্লাস এই 220 x এই x টো দি 2 পূৰণ কৰিম x টো দি 5 পূৰণ কৰিম x এ 2 পূৰণ কৰিলে 2x x এ 5 পূৰণ কৰিলে 5x প্লাস 10 একো কাৰণে এইকেইটা অকল চেঞ্জ কৰিছো নেক্সট আকৌ এজু কৰি লবা এনেকৈ ইয়াত আছে 1 ইয়াত আছে 2 দুইৰ পৰাও 1 নহয় জানো গতিকে একটো পাতি থলো বা না পাতিলেও হয়তো কোনো প্ৰবলেম নাই নেক্সট x ৰ ঘাত দুটা x ৰ ঘাত এটা লব পাৰো না যেহেতু দুইটাত আছে কমন লৈছো আমি দুইটাত আছে এটা লব পাৰো তো যদি মই x এটা লৈ লওঁ x ৰ ঘাত দুটা আছে এটা যদি এটা থাকি যাব ন প্লাস প্লাস x তো লৈ ললো দুইটো নাই লোৱা গতিকে ভিতৰত থাকিব 2 হয় নেক্সট তোমালোকে কি চাবা x + 2 যেটো পালা হদাই এই x + 2 টো ইয়াতো পাবা মই দেখাই দিছো ইয়াত পাতি দিবা সিধা জিজু ইয়াত পাবা যদি তোমালোকে শুদ্ধকৈ কৰিছা তেতিয়া হলে x + 2 টো ইয়াতো বহাই দিবা এনেকৈ তো এটা কথা হল কি ইয়াত কি এজু যেহেতু কৰিব লগিয়া আছিল নহয় জানো তো এই ফাৰ্স্ট টো চাবা কিমান আছে এটো x আছে x পাতিলো ভিতৰত আছে ন গতিকে 5 টো নাই গতিকে 5 টো বাহিৰ আহি যাব 5 টো ভিতৰত আছে জানো নাই গতিকে 5 টো বাহিৰ আহি যাব নেক্সট x + 2 x + 2 দুজু আছে গতিকে এজু লোৱা ললো বাহিৰ কি আছে x + 5 ললো x + 5 = 0 নেক্সট ইয়ালৈকে আমাৰ হৈ গল এনেকৈ বহুপৰ ৰাখিবা আমি এনেকৈ পালো এতিয়া আইডাৰ x + 2 = 0 or x + 5 = 0 ঠিক আছে x = +2 টো ইফালে গলে কি হ'ব -2 x = +5 ইফালে গলে -5 তাৰমানে x সমান আমি কেটা পালো দুটা কি কি -2 আৰু -5 নেক্সট এটো হৈ গল আমাৰ কি তলত দ্বিঘাত বহুপদ শূন্য উলিওৱা উলিয়াইলো নেক্সট কৈছে যে এই শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক শূন্য কোনটো এটো সহগ কোনটো চলকৰ লগত যিবোৰ সংখ্যা পূৰণ আছে x ৰ লগত বা y ৰ লগত বা z ইয়াত যেটো x আছে গতিকে মই বিশেষ বেছি নকওঁ x ৰ লগত পূৰণ 1 হৈ আছে গতিকে x² সহগ 1 x ৰ সহগ 7 এটা চলকে নাই গতিকে এটো সহগ নহয় তো ইয়াতে আমি এটা সূত্ৰ আছিল কি শূন্য দুটা যোগফল লিখিবা = -b/a শূন্য দুটা যোগফল শূন্যটা কি আছিল -2 আৰু -5 -2 দিলু যেটো যোগ কৰিব দিছে যোগ দিলু -5 ব্ৰেকেটৰ ভিতৰত দি দিছো অলপ দেখিবলৈ শুনি লাগিব = ফৰ্মুলাটো আছে -b/a ঠিক আছে নেক্সট ব্ৰেকেটটো উঠাই লৈছো -2 দিলু প্লাসে মাইনাসে -5 = -b/a নেক্সট ডাঙৰটো আগত 5 টো ডাঙৰ নহয় জানো গতিকে 5 ৰ আগত মাইনাস আছে তো মাইনাস দিলু মাইনাসে প্লাস কৰি মানে 5 আৰু 2 যোগ কৰিলে 7 হ'ব তলত একটা মই বহাই দিছো যেহেতু এটো ভগ্নাংশ আছে এফালে এটো ভগ্নাংশ বহাই দিছো আৰু মাইনাস মাইনাস কেনসেল দি দিছো b মান কিমান 7 a মান কিমান 1 ইয়াত চাইবা b টো x ৰ সহগ নাছিল x ৰ সহগ b নহয় x² সহগ a নহয় মানে x² লগত a পূৰণ হৈছে x ৰ লগত b পূৰণ হৈছে আৰু c টো ধ্ৰুবক তো ইয়াতে b মান 7 চোৱাচোন বাৰু b টো কাৰ সহগ আছিল x ৰ সহগ আছিল মানে x ৰ মান আছিল x ৰ মান নহয় x ৰ লগত পূৰণ লগা সংখ্যা আছে না x ৰ লগত পূৰণ হৈছে 7 তো ঠিক আছে a টো মান 1 a কাৰ আছিল x² লগত পূৰণ হৈ লগা সংখ্যা x² লগত পূৰণ হৈ লগা সংখ্যা 1 ইয়াত 1 ওলাইছে গতিকে আমি কি লিখিব পাৰো b 7 ৰ ঠাইত আমি কি লিখিম x ৰ সহগ কাৰণ b মান নহয় জানো b মান x ৰ সহগ নহয় জানো ঠিক তেনেকে a মান 1 a টো x² সহগ নহয় জানো ইয়াত x² সহগ লিখিলে এটো আনসাৰ ওলাই গল নেক্সট আকৌ কৰিম কি শূন্য দুটা পূৰণফল এবাৰ যোগফল কৰিলো পূৰণফলৰ সূত্ৰ কি c/a মনত থবা এটা শূন্যটা পূৰণফল শূন্যটা কি আছিল -2 আৰু -5 মাজত পূৰণ চিন দিছো যেটো পূৰণফল কৰিব দিছে মানে পূৰণ কৰিব দিছে = c/a 2 5 গুণ 10 হল মাইনাসে যেটো পূৰণ কৰিলে কি হয় মাইনাসে প্লাস হয় তো আমি এখানে প্লাস চিনটো দেখাই দিয়া যেহেতু এটো ভগ্নাংক আছে গতিকে এটো ভগ্নাংক তলত এটা দি লোৱা c মান কিমান 10 a মান কিমান 1 c মান 10 c কি আছিল দ্বিঘাত বহুপদৰ মানে c আছিল ধ্ৰুবক যাৰ চলক নাই ইয়াক ধ্ৰুবক বুলি কয় ইয়াত x y z a b c d e f g একোৱে নাই সরি ভুল আছে x y z যেটা আমাৰ টেক্সট বুকত যেটা চলক আমি ব্যৱহাৰ কৰি থাকো
বা জেড কেতিয়াবা ব্যৱহাৰ কৰোঁ, টি ব্যৱহাৰ কৰোঁ, এছ ব্যৱহাৰ কৰোঁ, সেইবোৰ আছে নেকি? নাই। গতিকে চিটো ধ্ৰুৱক হ'ব। এটো কি আছিলে অলৰেডি ক'লোৱে x স্কোৱাৰ সহ। তো এতিয়া তোমালোকে চোৱা c মান 10 মানে ধ্ৰুৱকটো 10 আছে নে ধ্ৰুৱকটো? ঠিক আছে। a মান 1 মানে x স্কোৱাৰ সহক 1 আছে নে x স্কোৱাৰ সহক 1? ঠিকে আছে। গতিকে আমি ওপৰত ধ্ৰুৱক লিখিম, তলত x স্কোৱাৰ সহক। এটোৱে আছে আনসাৰ। বন্ধুসকল এবাৰ আহিছো আমি কোৱেশ্চন নম্বৰ 3 লৈ। ইয়াত দিছে যে তলত দিয়া শূন্যবোৰৰ বাবে দ্বিঘাত বহুপদবোৰ উলিওৱা। কি দিছে কোৱেশ্চনটো? তলত দিয়া শূন্যবোৰৰ বাবে দ্বিঘাত বহুপদবোৰ উলিওৱা। তো আমি এটা কোৱেশ্চন লৈছো, মানে এটা সংখ্যা আমি ইয়াৰ পৰা লৈছো। কেইবাটাও কোৱেশ্চন আছে ইয়াত, যদিও মই এটা লৈছো 5,6। সো কি কৈছে? তলত দিয়া শূন্যবোৰৰ বাবে দ্বিঘাত বহুপদবোৰ উলিওৱা। তো এতিয়া কথাটো হ'ল কি, ইয়াত শূন্য দুটা দিয়া আছে, এটা 5 এটা 6। শূন্য মানে কি? অলপ আগত আমি শিকিছিলো যে x ৰ মান আমি x বুলি নহয়, মানে কিছুমান অজ্ঞাত ৰাশি মান আমি যেতিয়া নাজানো তেতিয়া আমি যদি উলিয়াও তেতিয়াহলে সেই অজ্ঞাত ৰাশি মান কিটাকে কোৱা হয় সেই অজ্ঞাত ৰাশি কেইটাৰ শূন্য। ঠিক আছে। এটা আমাৰ দুটা অজ্ঞাত ৰাশি দিয়া আছে, এটা আছে 5 আনটো আছে 6। মানে দুটা অজ্ঞাত ৰাশি মান দিয়া আছে, বা হয়তো এটাও হ'ব পাৰে, যি কি নহওক। তো এই শূন্যবোৰৰ বাবে দ্বিঘাত বহুপদবোৰ উলিয়াব লাগে। তো কেনেকৈ কৰিম? তো আমি প্ৰথম চাম শূন্যবোৰৰ যোগফল। যেতিয়াই ক'ব আমাক যে শূন্যবোৰৰ পৰা বহুপদটো উলিয়াবলৈ, প্ৰথম সদায় তোমালোকে দুটা বস্তু ধ্যান কৰিব লাগিব। এটা আছিলে কি? শূন্যবোৰৰ যোগফল ইকুৱেল এটা শূন্য কিমান 5 প্লাস আনটো শূন্য 6। যেহেতু যোগফল মানে যোগ কৰিব দিছে, গতিকে 5 + 6 = কিমান হ'ব? 11। আৰু বন্ধুসকল তোমালোকে ফৰ্মুলা কি পাইছিলা? শূন্যবোৰৰ যোগফলৰ ফৰ্মুলা পাইছিলা -b/a। লিখি ললো, তলত 1 টা দিলো। এটো আমাৰ ফাইনেল আনসাৰ। ঠিক আছে। তো এতিয়া আকৌ আমি লিখিম শূন্যবোৰৰ পূৰণফল। শূন্যবোৰৰ পূৰণফল is equal to 5 পূৰণ 6 equal to 30। যেহেতু পূৰণফল মানে কি? দুটা শূন্য দিয়া আছিলে তো পূৰণ কৰি দিলো। 5 পূৰণ 6 is equal to 30 equal to শূন্যবোৰৰ পূৰণফলৰ ফৰ্মুলা কি আছিলে বন্ধুসকল? c/a আছিলে। তো তলত 1 টা দিলে, যেহেতু ভগ্নাংশত আছে, লবহৰ আছে, গতিকে ইয়াত নাই, গতিকে আমি তলত 1 টা দিছো। এতিয়া তোমালোকে ইয়াতো দুটা কথা মন কৰিব লাগিব। প্ৰথম কথা, যেহেতু আমাক দ্বিঘাত বহুপদ উলিয়াব দিছে, গতিকে দ্বিঘাত বহুপদৰ তোমালোকে গঠনটো জানিব লাগিব। অলপ আগত মই শিকাইছিলো x² + bx + c = 0। এটো আছিল দ্বিঘাত বহুপদৰ এটা গঠন। এতিয়া আমাক দ্বিঘাত বহুপদ লাগে। প্ৰথম নিয়মটো শিকি ললা, মানে প্ৰথম কথাটো মনত থৈ ললা। সেকেন্ড কথাটো হৈছে কি, ইয়াত সদায় এটা বস্তু মন কৰিবা, b/a c/a দুইটা মানে জোড়া কোনটো চলক বা কোনটো মান ৰিপিট হৈছে? a মানটো ৰিপিট হৈছে। a টো ইয়াতো আছে, ইয়াতো আছে। তো সদায় মন কৰিবা যে a মানটো যাতে সমান হয়, তাৰ মানে a মানটো যাতে ইকুৱেল হৈ থাকে। তো ইয়াত চোৱা a মান কিমান? 1। a মান 1। যদি a মান সমান হৈছে তো b c আমাৰ যি হলেও কোনো দৰকাৰ নাই। ঠিক আছে। তো a মান 1 a মান 1 ওলাইছে, সমান হৈ আছে, গতিকে b c প্ৰয়োজন নাই। দ্বিঘাত বহুপদৰ গঠন তুমি জানা, তো ইয়াত বহাই দিব লাগে। কি আছিলে? ax²। গঠন মতে a মান কিমান? 1। তো আমি ইয়াত লিখি লম এটাকে নিৰ্ণয় বহুপদ। নিৰ্ণয় বহুপদ ৰাশিটো হল a মান 1 x² প্লাস bx। b মান কিমান? b পুনে পুনে কি আছে? 11। b মান 11, কিন্তু এই মাইনাসটো দিব লাগিব। তাৰ মানে b মান কিমান? -11x প্লাস c মান কিমান? 30। ওকে, ইকুৱেল 0 দিলেও হ'ব বা নিদিলেও হ'ব, কোনো প্ৰয়োজন নাই। মই তো ব্ৰেকেট উঠাই লম। 1x² প্লাস এ মাইনাসে -11x প্লাস 30 = 0। এটো হ'ব আমাৰ নিৰ্ণয় বহুপদ ৰাশি। এবাৰ আহিছো একেটাই প্ৰশ্নৰ দ্বিতীয়টো কোৱেশ্চন, মানে 3 নম্বৰ 2টো আমি কৰিবলৈ চেষ্টা কৰিম। মই এটা সংখ্যা লৈছো অকলমান ক্ৰিটিকেল, মানে যাতে তোমালোকে বুজি পোৱা, সেইকাৰণে মই এটো কোৱেশ্চন লৈছো 1/4 - 1। কোৱেশ্চন একেটাই, সৰি -1 নহয় 1/1। তো ইয়াত কোৱেশ্চন একেটাই বন্ধুসকল। কি আছিলে কোৱেশ্চনটো? যে তলত দিয়া শূন্যবোৰৰ বাবে দ্বিঘাত বহুপদবোৰ উলিওৱা। তলত দুটা শূন্য দিছে, ইয়াৰ পৰা আমি কি কৰিব লাগে? দ্বিঘাত বহুপদটো উলিয়াব লাগে। ঠিক আছে, আমি এটো কৰিবলৈ চেষ্টা কৰিম।
প্ৰথম মই কি কৈছিলোঁ সদায় দ্বিঘাত বহুপদ উলিয়াবৰ কাৰণে তোমালোকে শূন্যবোৰৰ যোগফল আৰু শূন্যবোৰৰ পূৰণফল জানিব লাগিব। শূন্যবোৰৰ যোগফল ইজ ইকুৱেল টু 1/4 প্লাছ 1 অ'কে 1/4 প্লাছ 1 যেহেতু যোগ কৰিব দিছে তলত 1 টা দিলা যেহেতু এইটো ভগ্নাংশত আছে তো এইটো 1 থাকে মানে প্লাছ চিন আছে কাৰণে আমি তলত 1 টা দিছো যাতে লসাগু ল'ব পাৰোঁ। কিছুমানেতো শৰ্টকাট কৰি দিয়ে কিন্তু তোমালোকে দিগদাৰ হ'বৰ কাৰণে মই নাই কৰা। এতিয়া তলত থকাটো মানে হৰ কেইটা কমন লৈ লওক 4 হ'ল লসাগু ল'ব নিশ্চয় সকলোৱে জানা কি কৰিবা প্ৰথম যিটোৰ মাজত তোমালোকে হৰণ মানে লসাগু লৈছিলা মানে কমন লৈছিলা তো সেইকেইটা সংখ্যাই এবাৰ এবাৰ তোমালোকে হৰণ কৰি দিবা। তো 4 4খন কৰিলে কেইবাৰ যাব বন্ধুসকল এবাৰ যাব। সেই একটো এই এপৰ একটোৰ লগত পূৰণ কৰিবা 1 গুণ 1 প্লাছ আছে প্লাছ নেক্সট আকৌ 1 টোৱে 4 ক হৰণ কৰা 1 এ 4 কেইবাৰ যাব 4 বাৰ যাব 4 লগত 1 পূৰণ কৰিলে 4 হৈ যাব। তো কিমান হৈ যাব 5/4 শূন্যবোৰৰ যোগফল এইটো ওলাই গ'ল ইজ ইকুৱেল টু -b/a। ঠিক আছে -b/a যেহেতু শূন্যবোৰৰ যোগফল আমি জানো। নেক্সট আকৌ শূন্যবোৰৰ পূৰণফল আমি চাম এবাৰ। শূন্যবোৰৰ পূৰণফল ইজ ইকুৱেল টু 1/4 পূৰণ 1 তো এইটোতো 1/4 হ'ব। ফৰ্মুলা মতে কি আছিলে পূৰণফল c/a আছিলে। এতিয়া তোমালোকে চাব বন্ধুসকল a মান কিমান 4 ইয়াতো a মান 4 তো সমান হৈছে গতিকে ইয়াত একো চেঞ্জ কৰিবলৈ প্ৰয়োজন নাই। তো আমি লিখিম কি এটাকে নিৰ্ণয় বহুপদ ৰাশিটো হ'ল কি হ'ব নিৰ্ণয় বহুপদ ৰাশিটো a মান 4 a মান 4 ঠিক আছে 4x² তাৰ মানে ax² নহৈছিলে জানো প্লাছ bx গঠন মানে কি আছিলে ax² প্লাছ bx প্লাছ c এটো আছিলে তো bx b মান কিমান 5 কিন্তু মাইনাসটো আছে তো -5x প্লাছ c মান কিমান 1 তো আমি কি লিখিম 4x² প্লাছ এ মাইনাস এ কি যাব বন্ধুসকল -5x প্লাছ 1 এটো হ'ব আমাৰ নিৰ্ণয় দ্বিঘাত বহুপদ ৰাশি। ঠিক আছে কিন্তু তোমালোকে মন কৰিবা তোমালোকৰ পাঠ্যপুথিত এনেকুৱা কোৱেশ্চন এটা আছে হয়তো কনফিউজ হ'ব পাৰা এনেকুৱা কোৱেশ্চন এটা কি দিছে মই কৈ দিছো তলত দিয়া শূন্যবোৰৰ তলত দিয়া কি কয় কোৱেশ্চন এটা আছিলে যে তলত দিয়া শূন্যবোৰ দ্বিঘাত বহুপদবোৰ উলিওৱা তাত এটা কোৱেশ্চন লগাই দিছে যে শূন্যবোৰ একাধিক ক্ৰমে তোমালোকে শূন্য দুটা যোগফল আৰু পূৰণফল হিচাপে ধৰি ল'ব কৈছে। তাৰ মানে কি প্ৰথম এটা সংখ্যাটো এটো শূন্যবোৰৰ যোগফল হিচাপে ধৰিব কৈছে আৰু এটো শূন্যবোৰৰ পূৰণফল হিচাপে ধৰিব কৈছে। মানে কথাটো হ'ল কি যে শূন্যবোৰৰ যোগফল মানে হৈছে যে দুটা শূন্য যে আমি পাইছিলো x ৰ মান যে আমি দুটা পাইছিলো সেই মান দুটা যোগ কৰি পেলাই যিটো আনসাৰ পাম হেতু এটো ধৰি ল। তাৰ পিছত আকৌ 1 এটা দিছে এনেকুৱা কোৱেশ্চন এটা আছে মই জানা আকৌ সেকেন্ড যেটো নাম্বাৰ দিছে এটো আছে শূন্যবোৰৰ পূৰণফল তাৰ মানে যি কেইটা x ৰ মান আমি পাইছিলো ঠিক আছে সেই x ৰ মান কেইটা পূৰণ কৰিলে আমি এটো পাম তাৰ মানে তো অলৰেডি তাত দি থোৱা আছিল কিন্তু ইয়াত শূন্যবোৰৰ যোগফল বুলি আমাক কৈ দিয়া নাই আমাক মাত্ৰ কৈছে তলত দিয়া শূন্যবোৰৰ বাবে দ্বিঘাত বহুপদ বুলিলে কোনটো শূন্যবোৰৰ যোগফল কোনটো শূন্যবোৰৰ পূৰণফল হ'ব হেতু আমাক কৈ দিয়া নাছিলে সেই কাৰণে আমি এনেকৈ কৰিব লগা আছে। তো কনফিউজ নহবা তোমালোকে কিন্তু তোমালোকৰ মই যিমানটো জানো 2.2 এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 2 তে ধৰো কোৱেশ্চন নম্বৰ 2 নম্বৰ কোৱেশ্চনতে এই প্ৰশ্নটো আছে কিন্তু অকনমান বেলেগকে আছে তাত দিছে যে শূন্যবোৰৰ যোগফল হিচাপে আৰু শূন্যবোৰৰ পূৰণফল হিচাপে একাধিক ক্ৰমে ধৰি তোমালোকে দ্বিঘাত বহুপদ উলিয়াব লাগে। ঠিক আছে তো বন্ধুসকল আজিলৈ ইমানতে মই সামৰণি মাৰিছো নতুন অন্য দিনা আকৌ আমি ইয়াৰ পিছৰ কিছুমান কোৱেশ্চন মই তোমালোকৰ আগলৈ লৈ আহিম আৰু যদি তোমালোকে যদি মোৰ ভিডিওটো এটা নতুনকৈ চাই আছে তেন্তে প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰি ল'বা আৰু সাইডত থকা বেল আইকন নটিফিকেশনটো প্ৰেছ কৰি দিবা যাতে মই আপলোড কৰা প্ৰত্যেকটো ভিডিও তোমালোকে খুব সোনকালে পোৱা আৰু সকলোতকৈ আগতীয়াকৈ পোৱা। ঠিক আছে আৰু যদি ভিডিওটো চাই কিবা লাভান্বিত হোৱা নিচিনা লাগিছে তেন্তে এটা লাইক জৰুৰ কৰি দিবা আৰু যদি নাই লগা তেন্তে হেতু তোমালোকৰ ইচ্ছা কিন্তু ডিসলাইক নকৰিবা কিন্তু কথাটো হ'ল কি এটা লাইকে আমাক যথেষ্ট অনুপ্ৰেৰণা যোগায় এটা ভিডিও বনোৱাত যেটো এটা ভিডিও বনাই এডিটিং কৰি বা তাৰ পাছত আকৌ আপলোড কৰালৈকে যথেষ্টখিনি সময় আমাৰ
মানে গুচি যায় গতিকে মই ভাবিছোঁ যে ফ্ৰীকৈ তোমালোকক এইটো মানে প্ৰভাইড কৰোঁ যে তোমালোকে যাতে শিকা আৰু অসমীয়া মিডিয়ামতো বহুত কম অনলাইন মানে ইউটিউবত কি কয় ইউটিউবত বহুত কম ভিডিঅ' মই দেখা পাইছোঁ সেইকাৰণেহে মই চেষ্টা কৰিছোঁ যে তোমালোকৰ পাঠ্যপুথি আধাৰতে কিছুমান কুৱেশ্যন আনচাৰ মই সমাধান কৰি দিওঁ ইয়াকে কৈ আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ আকৌ এদিন নতুন এটা ভিডিঅ' নতুন আকাৰে লগ পাম বুলি আশা কৰিলোঁ ধন্যবাদ